হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আগৰ ব্লগটোত যে দেখিছিলে ভণ্টিজনী, তাইৰ লগতে মই ওলাই যাম। ভণ্টিজনী আজি লগ ধৰিছে যে ব'লা অকণমান ওলাই যাওঁ। ভাবিলো আজি আৰু বতৰটো অকণমান ডাৱৰীয়া ডাৱৰীয়া নিচিনা কৰি আছে। বতৰটো বৰ বেছি ভাল নহয়, তথাপি বৰষুণো আহি যাব পাৰে, ক'ব নোৱাৰো। আমি আহি দুইজনী পালোহি। টিকেট কাটিলো। টিকেট পাৰ হেড 30 rupees কাটিলো। এতিয়া আহি আছো। বৰ ধুনীয়া হয় পাৰ্কখন। আজি অৱশ্যে মানুহ ইমান নাই, যিহেতু আজি খোলা বাৰ হয় ন। আমি সোনকালে আহিছো। আচ্ছা, আমি সোনকালে অহাৰ কাৰণে ন, অলপ সন্ধিয়া হলে মানে বেছি ভাল লাগে। ইয়াতে লাইটিং চাইটিং কৰে, সেইবোৰ যে দেখিছে এইবিলাকত লাইটিং কৰে। এই জেগাটোৰ নাম কি হয়? কৰ্দৈ ৰিজৰ্ট। নহয়, সেইটো ৰিজৰ্টখনৰ নামটো জানিছো। জেগাটো মৌগাঁও। মানুহ একদম কম, সেইকাৰণে ভালেই লাগিছে। গোটেই পাৰ্কখন নিজৰ নিজৰ লাগি গৈছে। আৰু অকণমান সন্ধিয়া আহিব লাগিছিল আৰু বেছি ভাল লাগিলে হয়। এতিয়া অকণমান ৰ'দটো আছে, তথাপিও পাৰি। আজি ধুনীয়া বতাহ মাৰি আছে। গৈয়ে আমি প্ৰথমে খোৱাটো অৰ্ডাৰ দি ল'লোঁ, কাৰণ অকণমান সময় লাগিব ন বনাওঁতে। সেইকাৰণে ভাবিলোঁ যে আগতীয়াকৈ অৰ্ডাৰটো দি লোৱা যাওক। এয়া ৱৰ্কআউট কৰি আছে দেই ৰেষ্টুৰেণ্টত আহি। মানে বেলেগে কাপোৰ চাপোৰ ধুনীয়া, মানে কাপোৰ পিন্ধিবৰ কাৰণে, ধুনীয়া ড্ৰেছ পিন্ধিবৰ কাৰণে ৱৰ্কআউট কৰে। তুমি কিহৰ কাৰণে কৰা কৈ দিয়াচোন? ফাষ্ট ফুড খাবৰ কাৰণে। যিহেতু ৰেষ্টুৰেণ্টখন পাছফালে লৈয়ে আছে, এতিয়া ফাষ্ট ফুড খাবই লাগিব। আপোনালোকক মই টংলাত কি কি আছে দেখাই আছো। মানে টংলাত ফুৰিব পৰা বিশেষকে জেগাবোৰ আৰু চোৱা, মানে কি কি চাব পাৰি। বহুতে হয়তো নাজানে যে টংলাত কি কি আছে, কেনেকুৱা ধৰণৰ বস্তু আছে, বা কেনেকুৱা ধৰণৰ মানে পৰিৱেশটো ইমান টংলাৰ বহুতে নাজানে ন। গতিকে মই যেতিয়া টংলাত আহিছো, গতিকে গোটেই টংলাখন বোলো অকণমান দেখাও আপোনালোকক কি কি আছে চাব লগা। দাদাকেইটাই চাফা কৰি আছে। ইয়াতে মাছ আছে জানেনে? আকৌ দিব চাগে মাছ কেইটা। এটা মাছ ধৰাচোন। ইমান মাছ আছে, বাপৰে। ধৰিব পৰা নাই। ধৰিছে। কোন আহে জানানে? এই যে ঘৰকেইটা দেখিছে সৰু সৰু, সেইকেইটাতে ৰাতি থাকিবও পাৰিব। অৱশ্যে আমি ৰাতি থকাকে অহা নাই বাৰু। ইমানে ৰিজৰ্টখন ডাঙৰ হয়, মোৰ ঘূৰি ঘূৰি আমনি লাগি গৈছে, ভাগৰ লাগি গৈছে।
থেংক ইউ বৰ ধুনীয়া জেগা এডোখৰলৈ লৈ আহিলা টংলাত বৰ ধুনীয়া ধুনীয়া জেগা আছে এতিয়া গম পালোঁ আৰু ধুনীয়া ধুনীয়া জেগা আছে আৰু লৈ যাম আৰু নিবা পিকচাৰ অভি বাকী হে মেৰা দোস্ত অ'কে আৰু নিবা ন ঠিক আছে অঁ আজি ৰিজৰ্টখন সঁচাকৈ বহুত ধুনীয়া মানে আহিব লগা আৰু মানে আমি বহুত ফূৰ্তি কৰিলোঁ খালোঁ মেলিলোঁ এতিয়া ঘৰলৈ যাওঁ কেনেকুৱা লাগিলে বহুত ভাল লাগিছে আকৌ আহিম কেতিয়াবা আকৌ আহিম আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে বাই 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 দিয়া বাই বাই